নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 2Cৰ অনুশীলনী 2Cৰ গণিত শিকাই থকা হৈছিল। আমি যিমান পাৰোঁ আগৰ কথাখিনিও আলোচনা কৰি দিম বাৰু। এইটো 2Cৰ শেষ গণিত হয়। দুটা ভগ্নাংশৰ লসাগু আৰু গসাগুৰ পূৰণফল সেই ভগ্নাংশ দুটাৰ পূৰণফলৰ সমান। দুটা ভগ্নাংশ দিয়া আছে 5/9 আৰু 9/7 দুটা ভগ্নাংশ দিয়া আছে। কুৱেশ্যনটোত এইটোৱে কৈছে যে এই ভগ্নাংশ দুটাৰ পূৰণফল যিমান হ'ব, যদি এই ভগ্নাংশ দুটাৰ লসাগু উলিয়াওক আৰু গসাগু উলিয়াওক, লসাগু আৰু গসাগু উলিয়াই যদি সেই লসাগু আৰু গসাগু দুটাৰ পূৰণফল কৰি দিওঁ, যিটো ভগ্নাংশ হ'ব এই ভগ্নাংশ দুটাৰ পূৰণফলৰ সমান হ'ব। আচ্ছা, প্ৰথমে ভগ্নাংশ দুটাৰ পূৰণফল উলিয়াওঁ আমি। 5/9 আৰু 9/7ৰ পূৰণফল 5/9 into 9/7, তাৰ মানে হ'ল 5 into 9 9 into 7 হয় ন। তাৰপিছত আমি 9 কেঞ্চেল কৰিব পাৰোঁ। ভগ্নাংশ দুটাৰ পূৰণ কৰি আমি পালোঁ 5/7। ঠিক আছে, এতিয়া এই ভগ্নাংশ দুটাৰে আমি লসাগু উলিয়াম, তাৰপিছত গসাগু উলিয়াম, আৰু লসাগু গসাগু উলিয়াৰ পিছত সেই দুটাক আকৌ পূৰণ কৰি দিম, এই ভগ্নাংশটোৱে পাব লাগিব। আচ্ছা, ফাইভ বাই নাইন আৰু 9/7ৰ লসাগু। লসাগু উলিয়াৰ সূত্ৰ আছিল, তোমালোকৰ মনত আছেনে, যে যি দুটা লব হ'ব, লবৰ লসাগু উলিয়াব লাগিব, সেইটো ওপৰত লিখিব লাগিব। 5 আৰু 9ৰ লসাগু উলিয়াই ওপৰত লিখিব লাগিব, আৰু 9 আৰু 7ৰ গসাগু উলিয়াই তলত লিখিব লাগিব। 5 আৰু 9ৰ লসাগু, 9 আৰু 7ৰ গসাগু লাগে আমাক। লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, মানে এইটো সাধাৰণ গুণিতকে তোমালোকে অনুশীলনী ফাৰ্ষ্টতে তোমালোকে পাইছে সাধাৰণ গুণিতক উলিওৱা, আৰু এইটো জাষ্ট লঘিষ্ঠ সাধাৰণ গুণিতক, মানে আটাইতকৈ সৰু যিটো সাধাৰণ গুণিতক হ'ব সেইটো উলিয়াব লাগে। ঠিক আছে, তো 5 আৰু 9ৰ লসাগু হ'ব তোমালোকৰ 45 হ'ব, 9×5 = 45 হ'ব, যিহেতু এইটো এটা পৰিমেয় সংখ্যা হয়, তো দুটা পূৰণ হ'ব, 9×5 = 45 হ'ব। আৰু 9 আৰু 7ৰ গসাগু, যিহেতু 7 পৰিমেয় সংখ্যা, ইহঁতৰ গসাগু কি হ'ব 1। এইটো এটা সাধাৰণ গুণিতকে, এই ভগ্নাংশ দুটাৰ এইটো এটা সাধাৰণ গুণিতকে, কিন্তু এইটো আটাইতকৈ লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয়, মানে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো হ'ল এইটো। ইয়াৰ পিছত আৰু ডাঙৰ সাধাৰণ গুণিতক তোমালোকৰ ওলাই থাকিব। ইয়াৰ লগত 2D, এই যিটো লব হ'ব, লবৰ লগত যদি 2D পূৰণ কৰা, 3D পূৰণ কৰা, 4D পূৰণ কৰা, আটাইবোৰ সংখ্যা এই ভগ্নাংশ দুটাৰ সাধাৰণ গুণিতক হ'ব। ঠিক আছে, আৰু 5 আৰু 9ৰ আমি লসাগু কেনেকৈ লৈছোঁ, তাৰ মানে এনে এটা সংখ্যা যিটোক 5দিও হৰণ কৰিব পাৰি, 9দিও হৰণ কৰিব পাৰি। আটাইতকৈ সৰু কোনটো সংখ্যাক 5দিও হৰণ কৰিব পাৰি, 9দিও হৰণ কৰিব পাৰি, 45 হ'ব, হয়নে। আৰু 9 আৰু 7ৰ গসাগু, গসাগু মানে হ'ব এনে এটা সংখ্যা যিটো দি 9ক আৰু 7ক হৰণ কৰিব পাৰি, আটাইতকৈ ডাঙৰ গৰিষ্ঠ মানে গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, এইটো হ'ব লাগিছিল, গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, তাৰমানে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো। ইয়াতে 9 আৰু 7ৰ মাজত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো 1ৰ বাহিৰে বেলেগ নাই, গতিকে 1। তো এতিয়া আমি গম পালোঁ যে 5/9 আৰু 9/7ৰ লসাগু হ'ল 45/1। ঠিক আছে, এতিয়া আমি ইহঁতৰ গসাগু উলিয়াম। চাওঁ বাৰু, 5/9 আৰু 9/7ৰ গসাগু মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। গসাগু উলিয়াৰো তোমালোকৰ সূত্ৰ আছিল, সূত্ৰটো এইটোৱে যে লব যি দুটা আছে 5 আৰু 9, ইহঁতৰ গসাগু উলিয়াব লাগিব। 5 আৰু 9ৰ গসাগু
উলিয়াব লাগিব, গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব লাগিব, আৰু 9 আৰু 7ৰ লসাগু উলিয়াব লাগিব, লঘিষ্ঠ সাধাৰণ গুণিতকটো উলিয়াব লাগিব। ঠিক আছে, 5 আৰু 9ৰ গসাগু কি হ'ব? এনে কি সংখ্যা আছে, আটাইতকৈ ডাঙৰ কোনটো সংখ্যা আছে? গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব লাগিলে সেই সংখ্যা দুটাকে হৰণ যাব লাগিব। এনে কোনটো সংখ্যা আছে যিটো 5 আৰু 9ক হৰণ যায়? 1ৰ বাহিৰে আন একো সংখ্যাই নাই, গতিকে 1 হ'ব। আৰু 9 আৰু 7ৰ লসাগু মানে সাধাৰণ গুণিতক, কোনটো? আটাইতকৈ সৰু সাধাৰণ গুণিতকটো, লঘিষ্ঠ সাধাৰণ গুণিতক। তো 9 আৰু 7ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক কি হ'ব? 63 হ'ব। হ'ব। তো এতিয়া আমি কি কৰিম? এতিয়া লসাগু উলিয়ালোঁ, গসাগু উলিয়ালোঁ, আৰু ইহঁত দুটাৰ পূৰণফল উলিয়াম। আমাক প্ৰশ্নত দি দিছিল, প্ৰশ্নত কি কৈছিল যে দুটা ভগ্নাংশৰ লসাগু আৰু গসাগুৰ পূৰণফল। আমি লসাগু আৰু গসাগু উলিয়ালোঁ, তোমালোকে শিকিলা লসাগু কেনেকৈ উলিয়াই, গসাগু কেনেকৈ উলিয়াই। সিহঁতৰ পূৰণফল কৰিম, পূৰণফল উলিয়াম, আৰু সেই ভগ্নাংশ দুটাৰ পূৰণফল, যি দুটা ভগ্নাংশ দিয়া আছিল এই ভগ্নাংশ দুটাৰ পূৰণফলৰ সমান হ'ব লাগে। ঠিক আছে, এতিয়া আমি লসাগু আৰু গসাগুৰ পূৰণফল উলিয়াম। লসাগু আৰু গসাগুৰ পূৰণফল হ'ব 45/1 × 1/63। এই দুটা লসাগু আৰু গসাগু ন, তোমালোকে চোৱা, এইটো লসাগু, এইটো গসাগু। তোমালোকৰ সূত্ৰটো মনত ৰখাৰো এটা উপায় আছে। যেতিয়া লসাগু উলিয়াব দিয়ে তেতিয়াহ'লে তোমালোকে লবত লিখবা যে লব দুটাৰ লসাগু লিখবা, আৰু যেতিয়া গসাগু উলিয়াব দিয়ে তেতিয়া লব দুটাৰ গসাগু ল'বা, আৰু তলত হ'ব লসাগু। বুজি পাইছা? তো লসাগু আৰু গসাগুৰ পূৰণফল হ'ব এইটো, তাৰমানে 45 × 1, 45 হ'ল, 1 × 63, 63 হ'ল। কি সংখ্যা আছে যিটো দি ইহঁত দুয়োটাকে কাটি যাব? 9 আছে, 9এৰে যাব, হয়নে নহয়? তো আমি দুয়োটাকে যদি 9ৰে হৰণ কৰি দিওঁ, ভগ্নাংশটোৰ এইটো কথা তোমালোকে জানানে নাই যে কোনো এটা ভগ্নাংশক যদি লব আৰু হৰত একে সংখ্যাৰে পূৰণ কৰা হয় বা একে সংখ্যাৰে হৰণ কৰা হয়, সেই ভগ্নাংশটোৰ একো পৰিৱৰ্তন নহয়, ভগ্নাংশটো সেইটোৱে থাকে। হৰণ কৰিলে আমাৰ লঘিষ্ঠ আকাৰত গুচি যাব, সৰু আকাৰত গুচি যাব। তো আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নিলে পাম 45ক 9ৰে হৰণ কৰিলে পাম 5, আৰু 63ক 9ৰে হৰণ কৰিলে 7, হয়নে নহয়? তো আমি উত্তৰ পালোঁ 5/7। 5/7 এইটোৱে সংখ্যা আছিল যিটো সেই ভগ্নাংশ দুটাৰ, যি দুটা ভগ্নাংশ প্ৰশ্নত দিয়া আছিল, সেই ভগ্নাংশ দুটাৰ পূৰণফল, সেই ভগ্নাংশ দুটাৰ যিটো পূৰণফল আছিল, আৰু তাৰ লসাগু আৰু গসাগুৰ পূৰণফল একেই হ'ল। তো প্ৰমাণ হ'ল যিটো আমাক কৰিব দিয়া হৈছিল।